কিছুমান বস্তু জীৱনত ইমান খৰখেদাকৈ হৈ যায় যে আপুনি কল্পনাই কৰিব নোৱাৰে। বিয়া, সন্তান, পিতৃ হোৱাৰ যিটো সুখ, জীৱনৰ ইটো সিটো দন হাই কাজিয়া, খং, মৰম, ভালপোৱা, অভিমান, এই গোটেইবোৰতো মিলি আমাৰ জীৱন নহয় জানো? মোৰ কাহিনীটো ঠিক তেনেকুৱা ধৰণৰ। বিয়া 3 বছৰ হৈছিল। 3 বছৰ পিছত মই ভাল খবৰটো পালোঁ আল্টিমেটলি, ৱাইফ প্ৰেগনেণ্ট। মই পাপা হ'বলৈ ওলাইছোঁ, বহুত সুখী। আমি ডক্টৰৰ ওচৰত প্ৰথম দেখাবলৈ গ'লোঁ, প্ৰাইভেট ডক্টৰ। তেখেত কোকৰাঝাৰ মেডিকেল কলেজৰ বৰ্তমান HOD হৈ আছে, নামটো মই মেনশ্যন নকৰোঁ। তেওঁ মানে প্ৰফেচাৰ হয়, তেওঁ আমাৰ এলেকাৰ পৰাই বিলং কৰে। চ' পাৰ্চনেলি মই তেওঁক চিনি পাওঁ। আমি তেখেতক ডিছকাছ কৰিলোঁ, ধুনীয়াকৈ দেখালোঁ মেলিলোঁ, আল্ট্ৰাচাউণ্ড কৰিলোঁ। তেখেতে আমাক ষ্টাৰ্টিঙতে এটা ৱাৰ্ণিং দিছিলে যে কি আমাৰ মানে কি মোৰ মানুহগৰাকী ভাগৰ জৰায়ুৰ যিটো ফুল, সেই ফুলটো তলত আছে। এইটো মেডিকেল টাৰ্ম কিবা এটা, যে গতিকে মানে এইটো ব্লিডিং হ'ব, মানে ডিউৰিং পিৰিয়ডৰ সময়ত মানে ব্লিডিং হ'ব। এইটো ভয় খাব লগা কোনো কেছ নহয়। আৰু এটা কথা তেখেতে ৱাৰ্ণিং কৰিছিলে যে ব্লিডিং হ'লে মানে ধৰক লগালগ মেডিকেল এডমিট হ'ব লাগিব যদি বেছিকৈ হয়। চ' তাৰ কাৰণে আমাক বহুত প্ৰিকশ্যনছ ল'বলৈ দিছিলে, ৰেষ্টত থাকিব দিছিলে, ভাল ডায়েট দিছিলে। একুৱা ছাষ্টেইন 50 নামটো মনত আছে, দাৰিদ্ৰ্যভাত দাৰিদ্ৰ্যজয়, এইকেইটা আমাক মেডিকেশ্যন খাই থাকিবলৈ কৈছিলে, টেবলেট দিবলৈ কৈছিলে, বেজী দিব লাগে প্ৰতি সপ্তাহত। সেইখিনি কৰি আছিলোঁ। কৰি থকাৰ মাজতে মানে ধৰক আপোনাৰ 7 মাহতে মোৰ মানে ৱাইফৰ পূৰা মানে ব্লিডিং হৈ গ'ল, পূৰা তেজ গ'ল। মোৰ ভয়ত থাকিব পৰা নাই, কি হ'ব কি নহ'ব। ৰাতিপুৱা 7 বজাতেই, তেতিয়া ঠাণ্ডা মাহ আছিলে, ডিচেম্বৰ মাহ, পুহ মাহ, পূৰা ঠাণ্ডা আৰু। ছাৰ এনেকুৱা হ'ল, কি কৰোঁ এতিয়া? ছাৰে ক'লে তোমালোকে ৰৈ নাথাকিবা, ইমিডিয়েট যোৰহাট মেডিকেল কলেজ লৈ আহা। যোৰহাট মেডিকেল কলেজ লৈ আহিলোঁ। মেডিকেলত যোনগৰাকী প্ৰফেচাৰ থাকে, মিচিং বাইদেউ এগৰাকী আছে, এতিয়াও আছে, দেখিলে গম পাব, ববকাত দিয়া, নাম মেনশ্যন নকৰোঁ মই। তেখেতৰ লগত কথা পাতিলোঁ, বোলো বাইদেউ এনেকৈ তেনেকৈ মোক আমুক ছাৰে আপোনাক লগ কৰিবলৈ কৈছিলে। হয় নি বোলে। তেতিয়া মোক ক'লে যে আপোনালোকে ইয়াতে বেবী NICU, নিউ বৰ্ণৰ যিটো ICU, NICU বুলি কয়, NICU ফেচিলিটিটো যোৰহাটতকৈ ডিব্ৰুগড়ত বেছি ভাল। আপোনালোকে যদি মানে এফৰ্ড কৰিব পাৰে, ডিব্ৰুগড় লৈ যাওক, ডিব্ৰুগড়ত লৈ গ'লে ভাল হ'ব। ইয়াত মানে অকণমান ক্ৰিটিকেল হ'ব পাৰে। কোনো কথা মই নহ'ব নিচিন্তাকৈ ডাইৰেক্ট ডিব্ৰুগড় লৈ গ'লোঁ, ডিব্ৰুগড় AMCত আমি গ'লোঁ ডিচেম্বৰ মাহৰ 5 তাৰিখে যোৱাৰ পাছত 7 তাৰিখে আমাৰ চি ছেকশ্যন কৰিলে, ৱাইফৰ চিজাৰিন হ'ল। মানে লগালগ মানে NICUত ট্ৰান্সফাৰ কৰিলে। NICUত মোৰ বেবী মানে 22 দিন থাকিলে। মোটামুটি মানে ডিচেম্বৰ মাহৰ শেষৰ ফালে আমি ঘৰলৈ আহি পেলাই চান্স পালোঁ। পূৰা ঠাণ্ডাটো বেছি, তাতে ডিব্ৰুগড়বাসীয়ে গম পাব, ডিব্ৰুগড়খনৰ কাষতে মানে ব্ৰহ্মপুত্ৰ নৈখন আছে, গতিকে চেঁচা বতাহটো বেছি আহে। তাতে ডিচেম্বৰ এইবাৰ ঠাণ্ডাও বেছি আছিলে। চ' ঘৰলৈ আহিয়ে মানে প্ৰথমতে আমি বাহিৰলৈ লোৱা নিয়ম বুলি কয় এইটো, মানে বেবী মানে প্ৰথম সূৰ্যৰ পোহৰলৈ আনে, সেই নিয়মটো কৰা হৈছিল। সেই নিয়মটো কৰোঁতেই কিছুমান মানে মোৰ খুৰী আছিলে, খুৰীক মই কেমেৰাটো দিছিলোঁ, অকণমান বোলো কভাৰ কৰক, পাছত ব্লগ বনাম, এনেকৈ থৈ দিছিলোঁ। চ' এইটোৱে সেই নিয়মখিনিৰ গোটেই বস্তুখিনি ইয়াতে আছে। আজি মই এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকৰ লগত মোৰ প্ৰেগনেঞ্চি জাৰ্ণিৰ লগতে আৰম্ভ কৰি এই আমাৰ ৰিচুৱেলটোৰ এটা অংশ বিশেষ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিলোঁ। যদি কণ্টেণ্টটো ভাল লাগে, লাইক শ্বেয়াৰ কৰিব। আৰু বৰ্তমান আমাৰ বেবী 7 মহীয়া, সকলোৱে ব্লেছিং দিব। ধন্যবাদ।